গুৱাহাটীত কাৰ্বি হেমটনত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সংবাদমেল কেন্দ্ৰই আবণ্টন দিয়া 100 কোটি সাপেক্ষে নতুন দিল্লীত নিৰ্মাণ হ'ব লগা কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। হিলছ ষ্টেট ডিমাণ্ড কমিটিৰ সংবাদমেল লোকসভাৰ মজিয়াত সাংসদ হৰেণ সিং বে শূন্যকালত 246 ক সন্দৰ্ভত উত্থাপন কৰা প্ৰসংগ আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ উত্তৰ সন্দৰ্ভত হিলছ ষ্টেট ডিমাণ্ড কমিটিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। প্ৰসংগ হোজাই দেৱস্থানৰ ব্যৱসায়িক নিসংগ হত্যাকাণ্ড এফেট অতিক্ৰমৰ পিছতো কৰায়ত্ব নহ'ল প্ৰকৃত হত্যাকাৰীক কৰায়ত্বৰ দাবীত শংকৰদেৱ নগৰত প্ৰতিবাদ দল সংগঠনৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিবলৈ উপায়ুক্তৰ ওচৰ স্মাৰকপত্ৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। এতিয়াৰ পৰা দিল্লীত থাকি অধ্যয়ন কৰিব বিচৰা আৰু উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ যাব বিচৰাসকলৰ বাবে ভাল খবৰ। নতুন দিল্লীত ইতিমধ্যে নিৰ্মাণ হ'ব কাৰ্বি ভৱন আৰু ডিমাচা ভৱন। দুই পাহাৰীয়া জিলাবাসীৰ ৰাইজৰ বাবে নিশ্চয় ভাল খবৰ। কেন্দ্ৰই আবণ্টন দিয়া পুঁজি 100 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হ'ব লগা আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰৰ চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহে। এই কথা আজি গুৱাহাটীৰ হেমটনত আয়োজিত সংবাদমেল জৰিয়তে জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। 100 কোটি ব্যয়ৰ সাপেক্ষে নতুন দিল্লীত নিৰ্মাণ হ'ব কাৰ্বি ভৱন আৰু ডিমাচা ভৱন। UPDSৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চমুকৈ MOSত উল্লেখ কৰা মতে এই ভৱন নিৰ্মাণৰ কাৰ্যকৰী কৰা হৈছে। সংবাদমেলত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে আৰু সদৰি কৰে যে MOS ইতিমধ্যে কাৰ্যকৰী হৈছে বাবে কেন্দ্ৰই এই পুঁজি আবণ্টন দিছে ভৱন নিৰ্মাণৰ বাবে। Anijok soal popen nanti, lapen ke Calcutta long dame, nilai tu 12 crores, ahem pen along le G+4, mana 4 stories building, pen amji apa nilai tu, Karbengo autonomous council pen, isi iso nene lo, lapen ke non ke dobom, Delhi Karbi Bhavan. JKP along S block 199 also ahem dobong non kalimon dobong non 3 bedroom kitchen room attached sitting room also ahem dike kenami pada room kalimon autonomous council dan isi along itum bank ponelo klasi non prajin kan saya kam klaim ponje phale kalimon autonomous council dan itum isi kom lapen itu Chief Minister dan cetong namlo dia border issues block 1 block 2 lapen Nagaland border interstate border ye Karbi long le agency tabe Meghalaya itu kan pipi dan Japan Nagaland kan pipi dan Japan itu Jingwai lo lasi Jingwai pensi এই ভৱন হৈ উঠিলে দিল্লীত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে থাকিব পাৰিব আৰু লগতে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীত গৈ দেখুৱাব বিচৰা সকলেও থাকিব পাৰিব এই ভৱনত। আনহাতে এই ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। আধাৰশিলা স্থাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ আটাইকেইজন সাংসদ উপস্থিত থাকিব। মুঠতে কাৰ্বি ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভৰি পৰিব VVIP তথা VIPৰে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। লোকসভাৰ মজিয়াত সাংসদ হৰেণ সিং বে শূন্যকালত 246 ক সন্দৰ্ভত উত্থাপন কৰা বিষয়ৰ সম্পৰ্কত ঘোৰ অসন্তুষ্টি প্ৰকাশ কৰিছে হিলছ ষ্টেট ডিমাণ্ড কমিটিয়ে। লোকসভাৰ মজিয়াত সাংসদ হৰেণ সিং বে শূন্যকালত 244 ক সন্দৰ্ভত উত্থাপন কৰা বিষয়ৰ সম্পৰ্কত ঘোৰ অসন্তুষ্টি প্ৰকাশ কৰিছে হিলছ ষ্টেট ডিমাণ্ড কমিটিয়ে। হিলছ ষ্টেট ডিমাণ্ড কমিটিৰ নেতা লাইটন ইংলেঙে সাংসদগৰাকীয়ে সদনত উত্থাপন কৰা প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী দিনা অৰ্থাৎ 16 জুলাইত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ উত্তৰৰ সন্দৰ্ভত দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইংলেঙে কয়, মেঘালয় হত্যা মাসি এক বের নহলা কালি
Lahai kadu kawe timur kham intensive nito tham pinang po 1971 uta all political parties laso support lapel labang ke national commitment lasi itum party atum na national commitment pidat lo pulo ke itum ko pila ka sek ko bang se kunai mate pila itum ma sek proposal duma ko bangali proposal duma pate ave সাংসদগৰাকীয়ে 244 ক প্ৰসংগত কেন্দ্ৰত বিজেপি দলৰ হাতত কোনো এজেণ্ডা আছে নেকি তাকে সুধি পাহাৰীয়া ৰাইজৰ আগত স্পষ্ট কৰিব লাগিছিল ইংলেঙে কয় State Demand Council ahin pen press mitri patukela puhino je kidamtang 3776 number 0 hours along Karbing Law MP aki hai forensing di autonomous state alama puthak Kardudam pen central along isi series G Kisan Reddy alangli lamklar kipi alama puthak abang ke lagi totally ning samselo la penilitum kipu ita lalo forensing bi MP sir aki hai MP ka panjong si ahopet alangli ma phabinong pulo tangte alangli ki doduna party along central along alangli ki do BJP party along autonomous state aputhak agenda duma abima labang first Karbing Law rat apan pasir tha second puji bangke dak Karbing Law autonomous council along ta Tuliram Ronghang 15 Agosto lote hempreke hang alam ninje 26 January lote 15 hempreke hang alam ninje autonomous state alam theninjebe lasi Ladakh ta Karbing Law autonomous council along ta autonomous state aputhak ami thang council along resolution din tha EC resolution chiba pass tha lasofi Assam state along Sarbananda Kachari pon BJP government state government along autonomous state aputhak NOC chiba long tha lasopen aphi achugi damtang ta nonta CM Tuliram Ronghang sar page long lang pulo deli tum thekno je autonomous state aputhak ke kai case dami alang litum ke chikleon trok penote dak tripartite tok chingbai ponji lapen prabjin kan pachun ponji sita non BJP a minister non kaninjia teng pulote state smaller state agenda masyabe lasi lason drama lason natok langke ingtonsi Karbing Law rat na chuning lain lo BJP atum non kinteglong ke autonomous state ke atum ke totally masi aphor kali lapen MP autonomous state forces lo lapen latu ke autonomous state ke pachunche lasi BJP government atum non josi Tuliram Ronghang Oren Singh be MP ke ha josi aku thot arjutri pulote question MP parliament long josi arjutri pulote kecheng sike mikha council of resolution pachi dengtha BJP party long autonomous state aputha patroi tha laso pe na ki bange 0 hours kalira alangli ke autonomous state a bill bangle place tha kuch nili tulai pension nilidum ষ্টেফন টেৰনৰ ৰিপৰ্ট কাট নিউজ যোৱা 2 জুলাইত হোজাই জিলা মুৰজাৰ থানাৰ অন্তৰ্গত দেৱস্থান বজাৰত হাওৰাঘাট নিবাসী যুৱ ব্যৱসায়ী মাধৱ মালাকাৰক দিন দুপৰীয়া কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে অতি বৰ্বৰভাৱে নিজ দোকানৰ ভিতৰত হত্যা কৰে এই হত্যাকাণ্ডৰ এটা প্ৰশেক পাৰ হ'ল যদিও কোনো এজন অপৰাধী গ্ৰেপ্তাৰ নোহোৱাত এতিয়া সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন শুক্ৰবাৰে সন্মিলিত যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বঙালী ঐক্য মঞ্চৰ এটা সন্মিলিত দলে হাওৰাঘাট নগৰৰ পৰা মটৰচাইকেল ৰেলী উলিয়াই হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে উল্লেখ্য মাধৱ হত্যাৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক চৰকাৰীভাৱে সংস্থাপন কৰা সাধাৰণ লোকৰ জীৱন তথা নিৰাপত্তা নিশ্চিত কৰা আদি কেইবাটাও দাবী উল্লেখিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনসমূহে আমি আজি সকলো দল সংগঠন একত্ৰিত হৈ আজি উপায়ুক্ত কাৰ্যালয়ত আমি এখন স্মাৰকপত্ৰ দিছোঁ আমি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ কাৰণ সেইটো কাৰণে ল'বলৈ বাধ্যতা হৈছোঁ যোৱা 2 তাৰিখে যোনটো তেওঁক দোকানত দিনৰ পৰ্যায়ত 3-4 বজাত যোনটো তেওঁক মৰিয়াই দাৰে ঘপিয়াই তেওঁক হত্যা কৰিলে এতিয়ালৈকে যেনেকুৱা ধৰণত প্ৰশাসনে যেনেকুৱা ধৰণত
গতি লৈ নিব লাগিছিল তেনেকুৱা ধৰণৰ গতি লৈ আমি দেখিবলৈ পোৱা নাই আমি সেইকাৰণে উপায়ুক্ত মহোদয়ক আমি তেওঁক ক'ব বিচাৰিছোঁ যে অতি সোনকালে তেওঁ সেইটো ক্ষেত্ৰত ইমিডিয়েটলি ফাষ্টলি তদন্ত হ'ব লাগে আৰু বিজেপি চৰকাৰ আমাৰ মাননীয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ তেওঁৰ যোনটো তদন্তকাৰীক তেওঁলোকেও যাতে ইমিডিয়েটলি তদন্ত কৰি দুৰ্কৃষ্টি শাস্তি দি যাতে কঠোৰ ব্যৱস্থা দি আইন ব্যৱস্থা নি কৰি তেওঁলোকক যাতে কঠোৰ ফাঁচি দিবলৈ আমি তেওঁলোকক দাবী জনাম সেইটো আমি কওঁ হত্যাকাণ্ড সংঘটিত কিমান দিন হ'ল আজি 2 তাৰিখে হৈ গ'ল আজি 17-18 দিন হৈ গ'ল প্ৰশাসনে ব্যৱস্থা লোৱা নাই নেকি এতিয়ালৈকে প্ৰশাসনে এতিয়ালৈকে কোনো আমি তেনেকুৱা ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই যদি ব্যৱস্থা ল'লে হয় ইমান দিনে আজি আমি ৰাজপথলৈ ওলাই আহিবলৈ আমাৰ হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি পাহাৰৰ মাজেদি যোৱা ডবকা ডিমাপুৰ সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথে তাহিৰ মধুসূদন সোঁৱৰাইছে জনসাধাৰণক ৰাষ্ট্ৰীয় ঘাইপথৰ এই বিধ্বস্ত ৰূপৰ পিছতো কাণ সাৰ নাই সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ কাৰ্বি পাহাৰৰ মাজেদি যোৱা ডবকা ডিমাপুৰ সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথে তাহি মধুসূদন সোঁৱৰাইছে জনসাধাৰণক ৰাষ্ট্ৰীয় ঘাইপথৰ এই বিধ্বস্ত ৰূপৰ পিছতো কাণ খাৰ নাই সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ পথটোৰে দৈনিক শ শ যান বাহন চলাচল অব্যাহত থাকে যদিও পথত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয় যাত্ৰীসকল ইপিনে পথটোৰ মেৰামতি হ'লেও কণা সাহস পতান দিয়াৰ দৰেই কাম সামৰে ঠিকাদাৰে ভালদৰে মন কৰক এয়া কাৰ্বি পাহাৰৰ ডগমকা লাংহীন পথৰ দৃশ্য বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ উমপানৈ আৰু থাৰৱে লাংছত সম্প্ৰতি অব্যাহত আছে চুৰিকাণ্ড খেতি বতৰত ঘৰত কোনো নথকা সুযোগ লৈ এছাম অসাধু চক্ৰই চুৰি কাৰ্য অব্যাহত ৰাখিছে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ উমপানৈ আৰু থাৰৱে লাংছত সম্প্ৰতি অব্যাহত আছে চুৰিকাণ্ড খেতিৰ বতৰত ঘৰত কোনো নথকা সুযোগ লৈ এছাম অসাধু চক্ৰই চুৰি কাৰ্য অব্যাহত ৰাখিছে যাৰ ফলত গৃহস্থৰ ঘৰৰ পৰা চুৰি হৈছে মোবাইল টকা আদিকে ধৰি বিভিন্ন ধৰণৰ আ অলংকাৰ আদি কৰি মূল্যৱান সামগ্ৰীসমূহ আজি আমাৰ ঘৰত চোৰ সোমাইছে আমি লুকুঞ্জি যোৱা সময়ত বেছি সময় হোৱা নাই ঘৰত পোৱালীবিলাক আছে 2জন সিহঁতৰ অলপ ফুৰিব যোৱা সময়তে আমাৰ ঘৰত চব মালবিলাক ফেলাই কিনে পইচাও 12,000 মান আছে কিন্তু টকা চব লৈ গ'ল আৰু ডকুমেণ্টছবিলাক চব ঘৰৰ ভিতৰত ফেলাই কিনে সিহঁতে গুচি গ'ল আজি আমাৰ ঘৰত এটা ঘটনা হৈছে 2টা বজাত চুৰি হৈছে আৰু দৰ্জা মাৰা দৰ্জাত তালা চালা চব ভাঙি দিছে এইটো কাৰণে সব কিবা হৈছে কাপোৰ চাপোৰ ভিতৰত কাপোৰ চাপোৰ চব ফেলাই দিলে আৰু কি চব আমিতো 2টা বজাৰ দিনত 2টা বজাৰ ঘটনা হয় এইটো আৰু আমি বাহিৰত গৈছিলোঁ এইটো কাৰণে অহা সময় এনেকৈ দৰ্জা চৰ্জা ভাঙিখিনি কাপোৰ চাপোৰ চব ফেলাই দিছিলে পইচা লৈছিলে পইচা চইচা চব লৈছিলে কিমান লৈছিলে পইচা 4,000 লৈছে আৰু মোবাইল এটা লৈছে আৰু ইমানে বেলেগ বাকীটো লোৱা নাই নেকি আৰু নামটো মোৰ নাম হয় দুৰ্গা ৰায় নাম হয় কৃষ্ণ বাদৰ ৰায় গাঁৱটো কটচি আনহাতে এনে চুৰি চক্ৰসমূহক উৎখাত কৰিবৰ বাবে সম্প্ৰতি বৈঠালাংছ আৰক্ষীৰ দ্বাৰা অব্যাহত আছে বঠালাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ জিলা স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়া বিভাগীয় কৰ্মচাৰী তথা দলীয় নেতাৰ পৰিদৰ্শন কৰিলে টেকেলাংজুন স্থিত সহায়ক স্বাস্থ্য কেন্দ্ৰটোৰ অভাৱ অভিযোগ সীমা এলেকা পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে অচিৰে ছলাৰ লাইট দিয়াৰ লগতে প্ৰয়োজনীয় মেৰামতি আৰু সীমা বেৰা নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে এই সুযোগতে সমগ্ৰ টেকেলাংজুন ৰাইজে স্বাস্থ্য কেন্দ্ৰটোলৈ অতিৰিক্ত চিকিৎসক প্ৰেৰণৰ বাবে অনুৰোধ জনায় সমগ্ৰ টেকেলাংজুন এলেকাৰ বাবে এইখন স্বাস্থ্য কেন্দ্ৰই সৰ্বসৰ্বা কিন্তু বহু দিনৰে পৰা অতিৰিক্ত চিকিৎসকৰ অভাৱ অনুভৱ কৰি আহিছিল টেকেলাংজুংবাসী ৰাইজে
স্বাস্থ্য কেন্দ্ৰটোৰ অৱস্থা পৰিদৰ্শন কৰিবলৈ যোৱা কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে ৰাইজৰ ওজৰ আপত্তি শুনি লোৱাৰ পিছত চিকিৎসা কেন্দ্ৰটোৰ বাবে চলাৰ লাইট চিকিৎসালয়খনৰ মেৰামতি আৰু সীমা বেৰা নিৰ্মাণৰ বাবে অচিৰে ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে কাৰ্যবাহী সদস্যগৰাকী পৰিদৰ্শনকালত চিকিৎসালয়খনৰ পৰিচালনা সমিতি চিকিৎসা কৰ্মী নাৰ্ছে একোখনকৈ পোহৰ গামোচাৰে আন্তৰিক অভিনন্দন যাচে উল্লেখ্য এই পৰিদৰ্শনৰ সময়ত ঢেণ্টাঘাট 30খন বিচনাযুক্ত চিকিৎসালয় চিকিৎসক ডক্টৰ দীপ সিং ৰংপি অভিযন্তা এম ইছলামও লগত উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Star India. Visit the nearest dealer at Dhanvi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of for doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিপদ কালত এখাৰী মাত ভোকাতুৰক এমুঠি অন্ন যচা কিমান পুণ্যৰ কাম সেয়া হয়তো নকলেও হ'ব আশ্ৰয়হীন তথা বৰ্ণাঢ্য লোকক যৎকিঞ্চিত কিছু আৰ্থিক সহায় বিচাৰি গুৱাহাটীৰ পৰা ৰাজ্যিক ক্ৰীড়া সংগঠক বিষ্ণুৰাম ননিচাৰ নেতৃত্বৰ হাতত দানপাত্ৰ লৈ উপস্থিত হ'ল কাৰ্বি সাহিত্য পৰিষদৰ সচিবালয়ত ৰাজ্যত বানৰ কবলত সৰ্বসাৰা বৰ্ণাঢ্যৰ বাবে কিছু সহায় সমৰ্থনৰ ভিক্ষা লয় উপস্থিত দলটিয়ে পৰিষদৰ মুখ্য সচিব মহাদানন্দ হাজৰিকাৰ কক্ষত উপস্থিত হয় শুক্ৰবাৰে দিশহাৰা বানাক্ৰান্ত কিছু আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ বুলি মুখ্য সচিবগৰাকীৰ চৰকাৰী কক্ষত সচিব হিৰলাজ বিলেখ সহিত মুখ্য সচিব আৰু অসমৰ ক্ৰীড়া সংগঠক বিষ্ণুৰাম ননিচাৰ নেতৃত্বত দান বিচাৰি অহা দলেৰে আলোচনা বিলোচনাত মিলিত হয় আলোচনাত বানাক্ৰান্তসকলৰ অৱস্থা আৰু তেওঁলোকৰ ন্যূনতম প্ৰয়োজনীয় অভাৱ পূৰণৰ ক্ষেত্ৰত যৎপৰোনাস্তি সহায় কেনেকৈ আগবঢ়াব পৰা যায় তাৰ ওপৰত দিহা পৰামৰ্শ চলে বিদ্যালয়সমূহত চলি আছে গ্ৰীষ্মকালীন ছুটি যদিও বিদ্যালয় অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্মকালীন শিবিৰ ইয়াৰ মাজতে ডিফু ইমানুৱেল চাৰ্জৰ যুৱ বিভাগৰ উদ্যোগত আজি 19 আৰু অহাকালি 20 জুলাইলৈকে অনুষ্ঠিত কৰা হৈছে চাৰ্জৰ চোতালত শিশুৰ 9 সংখ্যক গ্ৰীষ্মকালীন শিবিৰ আজিকালি গ্ৰীষ্ম বন্ধ বুলিলেও কেৱল ঘৰতে থাকিব বা অন্য ক'ৰবাত গৈ ফুৰিব এনে স্বাধীনতা যেন ছাত্ৰ-ছাত্ৰী শেষ হৈ গ'ল গ্ৰীষ্ম বন্ধ বুলিও ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে এতিয়া স্কুলে অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিবিৰ
ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীত পঢ়ুৱা নিয়মীয়া পাঠ্যক্ৰমৰ পৰা পৃথক খেলা ধূলা গান বাজনা ছবি অঁকা আদি পাঠ্যক্ৰমৰ বাহিৰত সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ শৰীৰ মনৰ সৰ্বতো দিশ বিকাশৰ লক্ষ্যৰে শিবিৰ অনুষ্ঠিত কৰা হয় ডিফুৰ ইমানুৱেল চাৰ্জৰ প্ৰাংগণত কণ কণ ছাত্ৰ ছাত্ৰীক এক ঘামী পাঠ্যক্ৰমৰ বিপৰীতে দিয়া হয় বিভিন্ন আনন্দমূলক প্ৰশিক্ষণ ইমানুৱেল চাৰ্জ যুৱ বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত মই ঈশ্বৰক সমী কৰি চলা ব্যক্তি শীৰ্ষক আধ্যাত্মিক কৰ্মশালাও অনুষ্ঠিত কৰা হয় ইয়াৰ পৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মনতো আধ্যাত্মিক ভাৱনা জাগ্ৰত হয় Fransi God News Klemang Pubang Tia Kote India Ramhanili Emmanuel Baptist Church Youth Department Appreciation Event Same Kardop Pupesirdo Kardop Nilitum Tenengan Ingeng Sirkep Kechok Apuram Children Summer Camp the Pasal Buram Nitum Ipon Ver Ani Kanang Same Teneng Ingeng Sirkep Kechok Hut Nitum Jikhan Bangtum Nitum Labangso Apuram di posisi nitum TV pama, lalu nitum biek hega mumar tum samedo, nitum kan nitum konsumsi, akhir metawar bijak pun hegi ma, lun lam na pengkado kabe same, nitum kecikan bonan boisi nitum labang so program di pon kan, masih nitum mulai perang yang kan same, anu saya kewali pido pon di nitum bong apa ni, mumar pengkado kabe kan same nitum akhir metawar bijak pun di pon. প্ৰাথমিক শ্ৰেণীৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশ লয় ইমানুৱেল চাৰ্চ যুৱ বিভাগৰ বিষয়া সদস্য আৰু 9 গৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলে উপস্থিত থাকি সমূহ কাৰ্যসূচীত সহায় সহযোগ তথা ছাত্ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণা যোগায় ষ্টাৰলংকি টিমুঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ